এতিয়া নামিলোঁ আমি এডোখৰত এতিয়া নামিব লৈছোঁ মানে ট্ৰেইনখন ৰখালে এতিয়া বাহিৰত টিকু ভাই ৰখি আছে যাবলৈ এতিয়া বস্তু হ'ল Hi guys, good morning. Hendak kada. Adir kami ya. Kita sampai ke Delhi, Nizamuddin. Kami go asu. Oi. Platform number 1. So guys, hi guys, এণ্ড এৰাৰ পৰা কুদুৰ পা মানে বৰ্তমান সময় এতিয়া আমি আমাৰ ট্ৰেইনৰ টিকেট আছিলে কালি মানে আমি ট্ৰেইনৰ টিকেট নাপালোঁ টিকেট নোপোৱাৰ কাৰণে এতিয়া তাৰমানে ৰাতিটো ইয়াত ৰখি যাব লাগিব এতিয়া দিনটো ৰখি কিনে ৰাতি ট্ৰেইন পাম নহ'লে বাছত উঠি যাবগৈ লাগিব আৰু এতিয়া কি কৰোঁ ভাবি নাপাওঁ ট্ৰেইনৰ টিকেটটো নাই এতিয়া ঘূৰি ফুৰিছোঁ আৰু এতিয়া আমি ক'লে যাম মানে পিকু টিকেটটো কটা হৈছিলে অঁ কিন্তু টিকেটটো কি কৰিলে ই আজি টিকেটটো কাটিলে ট্ৰেইনটোৱে গুচি গ'ল অঁ এতিয়া আমি ইমান টাইমত আহি নাপালোঁ ইমান টাইমত আহি নাপালোঁ এতিয়া কালি টিকেট এতিয়া বাছ বিচাৰি গৈছোঁ বাছ কিজানি পাই যাব পাৰোঁ বাছ পালে ঠিকেই নহ'লে আজি ইয়াত থাকি মেলি অকণমান ইণ্ডিয়া গেট ফুৰি মেলি যাম নে কিবা অঁ সেইটোৱে ভাবিছোঁ আৰু এনেই ফাৰ্ষ্ট টাইম গৈ নাই পোৱা ন আজিলৈকে আৰু সাগৰ কি কওঁ আপোনালোকে আহিলে মানে এটা কাম কৰিব ট্ৰেইনত থাকোঁতে আপুনি টিকেটটো বুক কৰি ল'ব অনলাইন অঁ যে ইয়াৰ পৰা আকৌ ৰাতিপুৱা আকৌ নহয় টিকেট কাটিলে নহ'ব বাছতে যোৱাটো ভাল ৰাতি টাইম থাকে ৰাতি আমি আহি পাওঁ ৰাতিপুৱা এনেই 12 ঘণ্টাটো এনেই টাইমটো পাছ হৈ যায় ন সেইটো কাৰণে এতিয়া আমি নাই চোৱা বুলি কিছুমানে চোৱা মানুহবোৰ সাগৰ কি কওঁ ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আগলৈ আহক গাড়ী আহি গ'ল Ola book কৰি মানে অ'লা বুক কৰা হ'ল মানে ইয়াত কি হ'ল মানে অ'টো অ'লাবিলাকে মানে ধৰি দিয়ে কিবা কিবি সুধি থাকে মানে আ যামা তাৰমানে এইবোৰে বেলেগ সেইবোৰ কথা নুশুনিব মানে যদি সিহঁতৰ কথা শুনিব মানে আপুনি বেলেগ জেগাত যায়গৈ আৰু পইচা বেছি ল'ব গাড়ী গুচি গৈছে অঁ দেখা ডাইৰেক্ট কম তাৰমানে হেৰি এতিয়া মানে আমি নামিলোঁ যে নামাৰ পিছত মানে ইয়াৰ পৰা অ'টো লাগে মানে অ'টোবিলাক আৰু এইফালে মানে ৰিক্সাৱালাকেইটা মানে আমি যাম ক'ত যাবি ভাই কি যাবি মানে সোধ-পোছ কৰিয়ে থাকে আপোনাক ধৰি লৈ ল'ব কথা পাতিব ওচৰত আহিব সেইবোৰৰ কথা এটা নাপাতিব মানে সেইবোৰত কথা পাতি একো লাভ নাই চিধা মানে আপুনি নিজে গাড়ী এখন বুক কৰিব যিটো আপোনাক মেইন জেগাত লৈ যাব অ'লা উবেৰত নহ'লে সেইবোৰ বুক কৰিলে ক'ৰবাত লৈ গ'লেও আপোনাৰ প্ৰব্লেম হ'লেও কিবা এটা থাকিব পাৰে খালি সিহঁতৰ কথা শুনি লাভ নাই এইটো এনেকৈ যাব তাৰপিছত এতিয়া আমি অ'লা বুক কৰিলোঁ এতিয়া উবেৰ লাগি আছে অলপ আগতে আছে ইয়াৰ পৰা আমি উঠি যাম বুকিং হৈ গ'ল ৰখি আছে এতিয়া ফোন কৰি আছোঁ চাই দিয়ক অঁ এতিয়া বৰ্তমান আমি পাই গ'লোঁ এতিয়া গাড়ীখন 25 এতিয়া এইখনত বহি লওঁ পাই গ'লোঁ মস্ত গৰমত গাড়ী বহ 8025 নাই মস্ত গৰমত পৰিছে এতিয়া কাশ্মীৰ গেট কি কৰিবি ইয়াতো কাশ্মীৰ গেটত যাম হা ইয়াতো বাছ নাপায় কাশ্মীৰ গেট যাব লাগিব কাশ্মীৰ গেটৰ পৰা ডাইৰেক্ট বাছত তাৰপৰা কাশ্মীৰ গেট গৈ মেলি তাতে কিবা খানা খাই ফ্ৰেছ হৈ মেলি 802 কিমান ওটিপি 8025 কেইবাৰ কৰোঁ কাশ্মীৰী গেট জানো ফ্ৰেছ হৈ মেলি ধুনীয়াকৈ ওলাই যাম ন তেতিয়াহ'লে ভিডিঅ'টো আগতলৈ মুম্বাই এতিয়া মানে মুম্বাই মুম্বাই নহয় অঁ আমি এতিয়া গৈ কিনে কাশ্মীৰী গেটত ক'ৰবাত ৰখি মেলি মুখটো ধুই ব্ৰাছ চাছ কৰি ফ্ৰেছ হৈ মেলি তাৰপিছত ফ্ৰেছ হৈ মেলি কিবা এটা খাই মেলি তাৰ বাছত উঠি যামগৈ তেতিয়া পিছবেলা 7-8টামান বজাত আমি 5টামান বজাত পামগৈ হাৰিদুৱাৰ তাতে হাৰিদুৱাৰ গোটেই ঘূৰি মেলি গা চা ধুই স্নান কৰি মেলি তাৰপৰা আকৌ ৰাতিপুৱা 4টা বজাত ওলাই যামগৈ তাতে ৰুম ল'ম হাৰিদুৱাৰত এতিয়া আমি এইকেইটা কয় এবাৰ বাছ এতিয়া ইয়াৰ পৰা বাছ পামনে পাবি বাছ এনি টাইম লাগি থাকে বুলি কৈছে বাছটো AC বাছ নৰ্মেল বাছো আছে এভেইলেবল বাছ কিন্তু টিকেট কাউণ্টাৰত কৰিব লাগিব সাগৰৰ কি হৈছে সাগৰে মাত এষাৰ দিয়া নাই সাগৰ কি এতিয়া তাত গৈ কিনে চিধা অলপ মানে ফ্ৰেছ হৈ কিনে চিধা আমি এতিয়া বাছ উঠি দিম মানে একেবাৰে মানে জিৰণি ইয়াত নলওঁ মানে ৰাতিটো মানে জিৰণি ল'ম ডাইৰেক্ট মানে হৰিদুৱাৰতে ল'ম কিবা খাই মেলি চিধা বাছত উঠি দিম বাছত উঠি গৈ মেলি আমি চিধা হৰিদুৱাৰ যাম হৰিদুৱাৰত গৈ মেলি পোৱাৰ পাছত আৰু তাত চাম অলপ ঘূৰিম মেলিম তো গংগা নদী য'ত আছে তাত গা চা ধুম আৰু তো গংগা নদীত গা ধুলে বোলে পাপ গুচি যায় আমাৰতো মানে কি বুজি পাই ক'ব নোৱাৰিছোঁ মানে আৰু পাপ মানে পাপে ভৰি আছে আৰু পাপ যাবলৈ কাৰণে ডব চেম্পু আৰু চাবোন এটা লৈ আহিছোঁ এতিয়ালৈকে নাযায় ঘঁহি ধুইয়ে থাকিম বুজিছা
তাকেই ডভ চেম্পুটো আৰু নাই মই ভাবিছোঁ যে এটা কাম কৰ তই মানে হাৰিদুৱাৰত নহয় মানে ইয়াত মানে কাশ্মীৰ গেটৰ তাত থাকি যা তাৰপিছত কি তই বেগটো উঠাব নোৱাৰো তই এনেই উঠাবলৈ মোক পুলি বুলি আহিছে মোক পুলি বুলি আহিছে নেকি বেগটো এনেই উঠাব নোৱাৰো তই বেগটো থৈ যা তই থাক তাৰ লগত যদি ভাবি লৈছ নিজকে কুলি বুলি আৰু ভাবি ল'ব পাৰ আৰু একো নাই তহঁতি মোক এতিয়া কুলি পৰিচয় ঠিক দিছ আছে তেতিয়াহ'লে দিল্লী ভিউ চাওক আপুনি क्या है वो आगे वाला ये है स्टेडियम है इंदिरा गांधी स्टेडियम इंदिरा गांधी का स्टेडियम WWE के प्लेयर्स आते हैं ना यहाँ आते हैं ये जॉन सीना यहाँ आते हैं इंदिरा गांधी स्टेडियम है এতিয়া আমি গাড়ী পৰা নামিলোঁ এতিয়া নামি কিনে বাছ যাম এতিয়া বেগটো লৈ লওঁ বাছ ষ্টেণ্ডটো এইটো के लिए बस लेना हो হাৰিদ্বাৰ কেলি স্কেমাৰ পাব এনেকৈ স্কেমাৰকেইটা বাদ দিব হেল্ল' বন্ধুজ চ' আমি এতিয়া আছোঁ ৰুমত ডিনাৰ চিনাৰ কৰি আহিলোঁ গংগা নদীৰ গা চা ধুই মেলি ধুনীয়াকৈ ডিনাৰ কৰি আহিছোঁ চ' এতিয়া আমি যাব খুজিছোঁ আকৌ ফ্লেছ বেকলৈ চ' যোনটো কৈ আছিলোঁ আমি পাছত শ্বেয়াৰ কৰিম বুলি দিনটো কেনেকৈ পাৰ কৰিলোঁ চ' কাশ্মীৰী গেটৰ পৰা কেনেকৈ বাছ ষ্টেণ্ডৰ পৰা আমি মানে ইয়ালৈকে আহিলোঁ গংগা নদীৰ মেইন কথাটো কি হ'ল মানে যে আমি যে মানে নমাৰ পিছত আমি নাই কাশ্মীৰ গেটলৈকে আহিলোঁ কাশ্মীৰ গেটৰ পৰা আমি কি কৰিছিলোঁ মানে কিমান কম খৰচত আপোনালোকে মানে আহিব পাৰিব সেইটো আমি এক্সপ্লেইনটো দিবৰ কাৰণে আমি আহিছিলোঁ চ' আমি সেইকাৰণে ট্ৰাই কৰিব গৈছিলোঁ আমি বাছত চ' ISBTত গৈছিলোঁ কিন্তু যদি আপোনালোকে যদি ভাবিছে চ' আমি আহিছিলোঁ ISBTত অহাৰ পাছত আমিতো নৰ্মেল থিং আমি একো খোৱা নাছিলোঁ একো খোৱা নাছিলোঁ আমি ভাবিছিলোঁ একদম ISBTত আহি ধুনীয়াকৈ একদম লাঞ্চ টাঞ্চ কৰি তাতে খাই মেলি ফ্ৰেছ হৈ একদম আৰামছে ওলাই আহিম কাৰণ আমাৰতো টাইম আছিলে কিন্তু যেতিয়া আমি তাত আহিলোঁ আমাৰ গোটেই কাহানী মানে একদম খেলটো গোটেই উল্টা পাল্টা হৈ গৈছে কেলৈ কি আমি কাটি দিবি কেলা আমি টেক্সিৰ পৰা নামিছোঁ নামাৰ পাছত আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ যে এনেকৈ আমি পাইছোঁ এইটো তেতিয়া তাত দুজনমান মানুহ আহিছে মানুহ আহি আমাৰ পিছফালে লাগিছে যে এই টিকেট দিম
আমি তাহাঁতৰ পিছফালে যোৱা নাই পিছে কাৰণ আমি জানো আমি ISBT আহিছোঁ তো টিকেট দিম চ' তাহাঁতে একদম ধুনীয়াকৈ স্কেমাৰ আৰু গম পাইছেনে কেতিয়াও আপোনালোকে যদি ভৱিষ্যতেও আহে তেনেকুৱা মানুহৰ ওচৰত নাযাব আৰু মইতো ছাজেষ্ট কৰিছোঁ আপোনালোকে বাছত নাহিবই কম দামী চক্কৰত আপোনালোকে ধুনীয়াকৈ নিজামুদ্দিনৰ পৰাই ট্ৰেইন বুক কৰি আহক কাৰণ আপুনি যেতিয়া তাত যাব তাত আপোনাক একো কথা নাই আপোনাক ধুনীয়া প্ৰাইজত আপোনাক দিব বাছ আপোনাক 900 ছামথিং পইচা লৈ আপোনাক টিকেট দিব স্কেমাৰবোৰে কিন্তু হয়তো হিচাপত যোনটো সিহঁতে AC বাছটো দিব আপোনাক একচুৱেলি হয়তো AC নাথাকে AC থাকে কিন্তু আপুনি ভাবিব নোৱাৰিব মানে সেই বাছটো কেনেকুৱা থাকে সেইটো আপুনি মই আপোনাক ভিডিঅ'টোত মানে অলপ বাছটোৰ মানে ভিউটো মই শ্বেয়াৰ কৰিম এইটো বাৰু তো এইটো কেনেকুৱা হয় মানে সিহঁতে কৈ আনিব যে ধুনীয়া তহঁতক AC শ্লিপাৰ বাছ দিম বুলিকৈ ধুনীয়া 930 টকা তেনেকৈ চবৰ পৰা লৈছোঁ তো লোৱাৰ পাছত কি হয় আপুনি যেতিয়া আহিব আপুনি পইচাটোৰ কথা নাই পইচাটো আপুনি একচুৱেলি AC বাছৰ ফেয়াৰ হয়তো হয় 900 ছামথিং হয়তো নৰ্মেল থিং কিন্তু যেতিয়া আপুনি বাছটোত আহিব চ' ইউ কেন ইমেজিন ডেট চ' বাছটোৰ মানে কেনেকুৱা আপুনি মানে এনেকুৱা জাৰ্ণিও মানে এনেকুৱাও মানে মানুহ স্কেমাৰ বা মানুহে এনেকুৱাও কৰিব পাৰে বুলিকৈ মানে চ' সেইটো আপুনি কেতিয়াও ভাবিব নোৱাৰিব চ' সেইটোৱে মই আপোনাক সেইটো সৰু সুৰা এটা মানে বাছৰ ভিডিঅ'টো আমি যোনটো মানে ফেচ কৰি আহিছোঁ হয়তো আপোনাক মই সৰু ভিডিঅ'টো মানে এটা বাছৰে নাজাত দেখাই আছোঁ বাকী মানে কিমান খৰচা হ'ল কি হ'ল সেইবোৰ কথা সেইটো কথা আকৌ জাষ্ট এই চামথিং আজিৰ দিনটোৰ কথা আজিৰ দিনটো মানে কি হ'ল সেইটো কথা সেইটোৱে ক'ব বিচাৰিছোঁ যদি আপোনালোকেও মানে এনেকৈ কম খৰচত আহিব বিচাৰে হয়তো হিচাপে কম খৰচা হ'ব আপোনালোকৰ ট্ৰেইনতে আপোনালোকে ধুনীয়াকৈ নিজামুদ্দিনত যেনেকৈ নামিব নিজামুদ্দিনৰ পৰা ধুনীয়াকৈ তেনেকৈ ট্ৰেইনতে টিকেট বুক কৰি হাৰিদ্বাৰলৈকে ট্ৰেইনতে আহক বাছৰ চকত নাহিব জল্দি অহা বা এইটো আৰাম কৰি আহিব পাৰে যোনটো পইচা দি আপুনি হাৰিদ্বাৰলৈকে আহিব আপুনি যোনটো হোটেলত থাকিব ইয়াত মানে আৰাম কৰিব দিল্লীত বা নিজামুদ্দিনতে আৰাম কৰিম বুলি ভাবিছে ৰেষ্ট কৰিম বুলি ভাবিছে সেই পইচাটো আপুনি দিল্লীত যদি বাছত আহিম বুলি ভাবে সেই পইচাটো আপুনি তাতেই দি দিব সেইকাৰণে বাছত নাহিব কৰিলোঁ কি আহি বৰ্তমান পুৰা ৰুমত পাই গ'লোহি এইটো আমাৰ ৰুম ইমান ভাল নহয় বেয়াও নহয় মানে মাজতীয়াকৈ আৰু এইটো ৰুমটো বেছি টকাও নাই দিয়া 1000 টকা দিছোঁ 1000 টকা বহুতেই দি দিছোঁ ক'ব গ'লে 1000 টকা ঠিক আছে ৰুমটো মানে 1000 টকাত ৰুমটো পাই যাব বাকীখিনি আৰু মানে কি প্ৰব্লেম হ'ল এইখিনি বাছত কম এইটো ৰুমটো এইটো বাথৰুমটো এইটো বাথৰুম আছে এডোখৰ একো নাই এডোখৰত অকণমান খুলিলেতো ইণ্ডিয়াত নাপাম কেলা পাছত জমি যাব কেলা এইটো আলমাৰি এইটোতো নালাগে ইমানটো ঠিকে আছে মোটামুটি ঠিকে আছে ৰুমটো 1000 টকা একো নাই হ'ব তেতিয়াহ'লে গাইজ আমি এতিয়া ওলাই গৈছোঁ মানে গংগা নদী গা ধুবলৈ তাৰমানে এতিয়া জাষ্ট আহিছোঁহে মানে আহি পাই ৰুমত অলপ ফ্ৰেছ হৈ কিনে এতিয়া যাব ওলাইছোঁ যাওঁ আমি হয় নাই গংগা নদীত যাওঁ গংগা নদীত গ'লে এতিয়া আৰতি হয় ধুনীয়া 6:30 পৰা আৰতি কৰি তাতে গা চা ধুই আহিম আৰু আহি মেলি খোৱা বোৱা অহাৰ পিছত পাছত দেখা যাব পাছতে গোটেই মানে কথাবোৰ আজিৰ দিনত মানে কি হ'ল কি নাই গোটেই কথাবোৰ তেতিয়াই ক'ম আমি গৈ গা চা ধুই আহোঁ অ' হৰি গামোচা কালি ল'বি চাগৰ এটা দি দে মাইকটো অঁ অঁ নহয় নাই এইফালৰ পৰা এতিয়া মানে 580 টকা কি লিখা আছে অন ফেৰেচন শুনিছে নাই
অঁ নাই এইফালৰ পৰা গ'লেতো ঠিক আছে, নাই পোৱা এতিয়ালৈকে ৰেডি হৈ আছে এইফালে। আহিলোঁ এতিয়া কমে 1 কিলোমিটাৰ 2 কিলোমিটাৰ আহিলোঁ। অলপ জোৰছে ক। ভাল লাগিছে অঁ গমেই পোৱা নাই কোনফালে যাব লাগে। এতিয়া পাই গ'লোঁ এইডোখৰত চাকি পাতি জেগাটো কি নাম কয় জেগাটোৰ নাম কি? ওপৰত যাওঁ নাই তলত যাওঁ? এইফালে জাঙা এইফালে জাঙা। ইটো চাইডৰ পৰা মোৰ ধৰক এনেকৈ সেইটো চাইডে ৰাজকম, সেইটো চাইডে পৰা মোৰ মতে গংগা স্নান কৰে নেকি চাগৰ ভাই। মাছখন খুলিলে আকৌ পিকো ভাল লাগিছে দাদা। গামোচা আনিলে আকৌ পানী লৈছে এবাৰ ইয়াত থামিল দিব লাগিব। এমকে দুক্তি চুক্তি নলগা নেকি? দুক্তি তই নাহা গান ৰ এই কিবা কিবি এইফালে 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 কৈ দিব। গিফ্ট চিফ্ট কথা গিফ্ট চিফ্ট দিবলৈ মানে এতিয়া নলওঁ মানে আহি লওঁ তাৰপিছত ধুই মেলি তাৰপিছত আহি মেলি কিনে এইফালে দেখা যায়। ঠিকে আছে ন? ৰাস বেছি গো এমকে হা ভিৰ বেছি গৈছোঁ। सेवा करो কাপোৰ চেঞ্জ কৰিবলৈ এইটো পাৰিবি দেখা অঁ কাপোৰ কাপোৰ চেঞ্জ কৰিব পাৰিবি কাপোৰ চেঞ্জ কৰা হয় এইটো মানে বাবু বদলা হয় এইফালে আহিব আহিব ইমান ভিৰ ইয়াতে ডুবকিটো লগাব। শিকলি দিছে তো আপোনাৰ শিকলি ডুবকি লগাম বুলি ক'লে শিকলি ধৰি ল'ব লাগিব। খুচুৰা আছিলে 10 টকীয়া কি ল দিছিলে নহয়। मंगलम भगवान विष्णु मंगलाय गुरु हजा मंगलाय पुंडलीकाक्षा मंगलाय तनोहरि कोई बात नहीं दादा। धनमान पुत्रमान लक्ष्मीमान सदा कल्याण बाबू का मनोकामना सिद्धो पढ़े लिखे तेज बने बढ़िया नौकरी लगे गंगा मैया मनोकामना आपका मंगलमय हो जो भंडार से निकले भंडार भरा रहे আমি এতিয়া হৈ গ'ল মানে এতিয়া মেইন জেগাৰ পৰা এতিয়া আমি গৈ আছোঁ ঘৰলৈ ঘৰলৈ মানে ক'ত ঘৰ ইয়াত ভুলতে ওলাই গ'ল গাইজ। এতিয়া আমি আহি পালোঁ
আহি পালোহি এইফালে আমাৰ ৰুম ওপৰত চিৰি পেলাই উঠি যাব লাগে এইফালে চিৰি পেলাই উঠি গৈ আছে চিৰি পেলাই উঠি গৈছে চব বজাৰ চজাৰ বহুত কৰি দিলোঁ মানে লগৰবিলাকৰ কাৰণে কিবা কিবি লৈ বুলি কৈছিলে এয়া চব লৈ আহিছোঁ এতিয়া এইটো আমাৰ ৰুম পালোঁ গিফ্টটো মোক মই গিফ্ট লৈ আহিছে এইটো গিফ্টটো মোৰ লগৰ এজনী আছে জুৰি নামৰ তাৰ কাৰণে বেষ্ট মানে কেদাৰনাথৰ মন্দিৰ এটা লৈ দিছোঁ মাৰ কাৰণে তাজমহল মই গোটেই লগৰখিনি কাৰণে গোটেইকেইটা নামৰ মানে ছেম নামৰে একদম পূৰা চবৰে লগতে এটা লৈ আহিছোঁ নিয়াজ ৰাজিন কৃষ্টি সৃষ্টি যোন আছে মোৰ যিমান লগত চবৰ কাৰণে লৈ আহিছোঁ হীৰা উৰা চবৰ কাৰণে লৈ আহিছোঁ আৰু এইখিনি চাওঁ এইটো ভিনি বাইদেউ আৰু বাইক এটা ধুনীয়া বস্তু দেখাম আপোনালোকক মই একদম এটা আহিছোঁ ৰেডি 1 2 3 চাইকেল ৰিক্সা ওলা ওলা এইটো কেনেকৈ এইটো মজা তেতিয়াহ'লে সময় নষ্ট নকৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তেতিয়াহ'লে নেক্সট ভিডিঅ' আমি লগ পাম বাই বাই টাটা নেক্সট ভিডিঅ'